পুষ্প পুষ্প ৰজা আৰু তলত নপৰো হেল্ল' এইখিনিতে আমি আমাৰ ৰিচিপশ্যন কমিটিৰ পৰা তেখেতলৈ এজন জনপ্ৰিয় ইউটিউবাৰ অসমৰ পুলক নিশাচৰ পুলক ৰাভা তেখেতৰ ঘৰ দুৰ্নত অসমৰ বহু হাজাৰ হাজাৰ তেখেতৰ ভিউৱাৰ্ছ আছে আৰু তেখেতক এখন কাম বাঙেৰে আমি আমাৰ উত্তাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছোঁ এয়া আমাৰ পুলক নিশাচৰ ইউটিউবাৰ থেংক ইউ ধন্যবাদ আরে কুয়ার পানি নাখাঙামি বেঙ্গিলানে মুতে কুয়ার পানি নাখাঙামি বেঙ্গিলানে মুতে সুনামি ধুমুহা ইজাজত পুলক রাফাই পাদে টিপির তাপার পানি পুরিল মাথাত লুলুং জাপি ও বলো টিপির তাপার পানি পুরিল মাথাত লুলুং জাপি সমগ্ৰ অসমতেই বিচাৰিলো নাপালো কত ভেৰগাঁৱৰ নিচিনা আপি ভেৰগাঁৱত এই বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখা পাইছো দেই আমাৰ বিপুলাক ক'ব লাগিব আৰু আমাৰ বিচাৰি দিবৰ কাৰণে বাকী সকলোকে ধুনীয়া ধুনীয়া ছোৱালীবিলাকৰ বাহিৰে নমস্কাৰ জনাইছোঁ বাকী ধুনীয়া ধুনীয়া ছোৱালীবিলাকক আই লাভ ইউ জানো বিপুলদাক ক'ব লাগিব এজনীমান বিচাৰি বিয়া পাতি দিবৰ কাৰণে ন মই বিয়া কৰাইছিলোতো যিসকলে ভিডিঅ' চাই জানে নাম আছিল তাইৰ লক্ষ্মী পঢ়াই লিখাই সৰস্বতী দেখাত তাই ৰূপৱতী চৰিত্ৰতো তাই গুণৱতী কিন্তু দুখৰ কথা বন্ধু কি কৰিবা বিয়াৰ পাছতহে গম পালো তাই তিনি মহিলা গৰ্ভৱতী না থকালো আচলতে মোৰ মতে প্ৰথম প্ৰেম দ্বিতীয় প্ৰেম বোলা কোনো বস্তু নাই বিয়াৰ আগমুহূৰ্তলৈকে চব ৰিহাৰ্চেল কিছুমানেতো বিয়া পাতাৰ পিছতো আকৌ এজনী পাতে সেইসকল খুৰা বা জেঠাক বৰ নমস্কাৰ বা শ্ৰদ্ধা ইয়াৰে পৰাই তেওঁলোকক দোষ নধৰিব কাৰণ তেওঁলোক আচলতে সঁচা প্ৰেমী কিয়নো প্ৰথমজনী পত্নীৰ কষ্ট দেখিব নোৱাৰিহে তেওঁলোকে দ্বিতীয়জনী বিয়া পাতে নাই থকালো বিয়াৰ জাল্লাটো বহুত বেলেগ আচলতে এবাৰ এজনে বিজ্ঞানীয়ে বিয়া পাতিছিল বিবাহ কি পৰীক্ষা কৰি চাবলৈ বিয়া পাতি বিজ্ঞানীজনেই পাহৰি থাকিল যে বিজ্ঞান কি আমাৰ আচলতে এজন বিয়াত আৰু ল'ৰা মানুহৰ বিয়াত চিঠিত লিখা আছিল যে মদ্যপান কৰি বিয়াত প্ৰৱেশ নিষেধ পিছত গম পালো সেই বিয়াখনেই নহ'ল কিয় জানে দৰাজনে বোলে ক'ত মাল খাই বেলটি আছিল গান গাম মই দুটামান কথা ক'লো এই ছোৱালীজনী মোৰ ভাল লাগিছে এটা ডাইলগ মাৰিব তেওঁক যেনেকে বটল দেখা পালে পানী পিয়াং পিয়াং লাগে মানে বটল দেখিলেহে কেতিয়াবা আমাৰ পানী পিয়াং নালাগিলেও খাই দিওঁ নেকি এনেকুৱা লাগেতো এই তাইক কৈছোঁ দেই যেনেকে বটল দেখা পালে পানী পিয়াং পিয়াং লাগে বাথৰুম দেখা পালে কিবা মুটং মুটং লাগে মোৰ তোমাক দেখা পালে কিবা পটাং পটাং লাগে এনেকুৱা মই আগতে কলেজত মই কৈছিলোঁ তাই মোক কি কৈছে জানা মই কানাবা লাগে আলু ভাজিৰ নিচিনা
নিচিনা ভাল পাইছিলোঁ মোক তিতা কেৰেলাৰ নিচিনা ইগনৰ কৰিয়ে থাকিল সেইকাৰণে ভাইহঁত বাদ দিয়া কাৰণ তাইক পতাবলৈ বডি বনাবলৈ কত যে ভুল খালোঁ বডিও নহ'ল তাইক নাপালোঁ হাগতেহে কষ্ট পালোঁ সেই দুখতে কানা লাগে পাথাৰে হাগা কৰিলোঁ তেতিয়াই লিখিছিল নেকি এনেকা কোনো পাথাৰ নাই যে কোনোগ্ৰাফাই হাগা নাই আজিকালি সৰু ল'ৰাবিলাকৰে গাৰ্লফ্ৰেণ্ড থাকে দুখৰ কথা নাই না টিপছ দি আছোঁ আজিকালি সৰু ল'ৰাবিলাকে গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰি যেনেকাহে কচম খায় যাৰ তোমাৰ কাৰণে মই চব কৰিব পাৰোঁ বেটা ৰাতি পেচাব কৰিব উঠাতে মাক লাগে মাৰ চাদৰৰ ধৰি এনেকে যায় আৰু কি কৈছিলা ভাইটি তোৰ নাই না আচলতে আমাৰ দিন বেয়া আৰু দিন বেয়া হ'লে চাদা খোৱা কৰ কিন্তু হাতটো মহাৰতে হাতৰ ৰেখাই সলনি হৈ যায় মোৰ এবাৰ কি হ'ল ৰাস্তা দি গৈ আছোঁ এজনী ছোৱালী মোক চকুত মাৰিলা নহয় মই ভাবিলোঁ মই চাদা মাতে মোৰ হাতৰ ৰেখা সলনি হ'ল থাকে পিছত ওচৰ দি যাই কিনে চাওঁ তিতিলি টেঙা খাই আছিল নিমখ লগাই এনেকৈ চকুটো মাৰি আছিল তাৰপিছত কওঁ দাদা কিবা খাব নেকি মই মা কচম খাই গৈছোঁ প্ৰথম লকডাউনতো সিমান দুখ লগা নাছিল যিমান মই তাৰ মুখৰ পৰা দাদা ৱাৰ্ডটো শুনি কিনে দুখ পাইছোঁ মই ছোৱালীবিলাকক কওঁ তোমালোকে লাগিলে ল'ৰাবোৰৰ বুকুত হাল মাৰি জানা আমি সেই দুখটো সহ্য কৰি ল'ম নামলেৰে তোমালোকে আমাক ভাই কোৱা আমি বেয়া নাপাওঁ মাথো আমাক ভাই বুলি নকবা আজিকালি আচলতে নাঙলৰ দিন নাই আজিকালি ট্ৰেক্টৰৰ দিন আহিছে আগতে আমি বিহুৰ টাইমত গৰুক গা ধুৱাই লাও খা বেঙেনা খা আৰু বছৰে বাঢ়ি যোৱা গৈছিলোঁ আজিকালি কি ক'ব বাৰু আজিকালি ট্ৰেক্টৰৰ দিন আজিকালি এনেকুৱা ক'ব ববিল খা ডিজেল খা আৰু মাহে বেংকৰ কিস্তি মাৰি যা ঠিক আছে এটা খুবেই জনপ্ৰিয় হোৱা গীত খাং আমি মদ খাং গাই দিছোঁ নেকি বজাই দিয়া যায় বজাও গাই দিওঁ তাতে বলে